নমস্কাৰ মই শুভম মোৰ 30 ডে চেলেঞ্জৰ এইটো 9 নম্বৰটো ভিডিঅ' আজি বাবু আৰু আমি গুটিখিনি ওলালো আমাৰ ধানৰ বিটাখিনি কঢ়িয়াবলৈ মানে কাটি হৈ গ'ল নহ'লে গৰুৱে খাই দিব আৰু তাৰ বাবে আহিলোঁ কঢ়িয়াবলৈ ইয়াৰ আগৰটো ভিডিঅ'ত কৈছিলোঁ যে ভাল কমেণ্ট কৰিবা তোমালোকৰ নাম ল'ম তাৰে ভিতৰত হ'ল ভাস্কৰ পাৰ্থ তুষাৰ নয়ন কৌশিক আৰু নিশা ফুকন চ' থেংক ইউ তোমালোকলৈ আগলৈও এনেকৈ ছাপোৰ্ট কৰি যাব আৰু তাৰপিছত আৰু বাবু আমি গোটেইকেইটাই লাহেকৈ বিটাবোৰ কঢ়িয়াবলৈ লাগিলোঁ আৰু তাৰে মাজত য'ত কঢ়িয়াই আনি থ'ব লাগে তাতে থৈছোঁহি তেনেকৈ কৰোঁতে আকৌ তাৰ মাজতে আইতাই আনি দিলেহি চাহ তাৰপিছত আৰু বাবুৱে লাগি গ'ল আৰু চাহ বাকিবলৈ গোটেইকেইটাই চাহ বাকি আৰু বহিলৈ ধুনীয়াকৈ চাহকণ খাই ল'লোঁ তাৰপিছত আকৌ লাগি গ'লোঁ কৰ্মত আৰু তেনেকৈ কৰি এয়া সন্ধিয়া হৈ গ'লগৈ আৰু গোটেইকেইটাৰে ভাগৰ লাগিছে 90টা বিটা আনিলোঁ তাৰপিছত আৰু গোটেইকেইটাই ওলালোঁ ঘৰলৈ ময়ো আহি পালোঁহি ঘৰ এতিয়া গা ধুব লাগিব ন বহুত ঠাণ্ডা তাৰ বাবে মাক ক'লোঁ চাহ অকণ বনাবলৈ মায়ে ধুনীয়াকৈ গাখীৰ চাহ অকণ বনাই দিলে গৰম চাহকণ খাই আৰু ময়ো লগালগ গ'লোঁ গা ধুবলৈ মুঠতে গা ধুওঁতে ফাটি গৈছে আৰু গা পাত ধোঁৱাও লাগিছে তাৰপিছত আৰু আহি ধুনীয়াকৈ কাপোৰটো পিন্ধি ল'লোঁ মানে এতিয়া ভিডিঅ' এডিট কৰিব লাগিব ন এইটো ভিডিঅ'টো কমেণ্ট কৰা তোমালোকৰ নাম ল'ম